Hello everyone, welcome to my YouTube channel Pihu Cook and Mix channel সকলোকে স্বাগতম জনাইছো। আপোনালোক ভালে আছে নে বাৰু? আশা কৰিছো ভালেই আছে, লগতে ময়ো ভালে আছো দিয়া। আজি আপোনালোকে মোৰ থাম্বনেল চাই গম পাইছে আজি মই কিহৰ ৰেচিপি লৈ আহিছো। হয় বাৰু, মাত্ৰ 5 মিনিটৰ ভিতৰত আপোনালোকে ৰেচিপিটো বনাব পাৰিব একেবাৰে সহজ পদ্ধতিৰে। আহক বাৰু এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। একেবাৰে স্কিপ নকৰাকৈ চাই থাকক মোৰ ভিডিঅ'টো। প্ৰথমতে বাটিখনত 1 কাপমান মুগ দালি লৈ লৈছোঁ আৰু 1 কাপ মচুৰ দালি লৈ ল'ম। আপোনাৰ যিমান মানুহ আছে ইমান আন্দাজমতে লৈ ল'ব, যিমানখিনি বনাব ইমান আন্দাজমতে লৈ ল'ব। মই যিমানখিনি বনাইছোঁ অলপকৈ লৈছোঁ বাৰু। 2টা মিক্স দালি একেবাৰে দালি মিক্স কৰি ভালকৈ ধুই লৈছোঁ। আপোনালোকে ধুই ল'ব, কিয় দালি মাত্ৰ নহয়, যিকোনো বস্তু চাউল হওক দালি হওক গোটেইকেইটা ধুনীয়াকৈ ধুই পেলাই বনাব লাগে, তেতিয়া অলপ খায়ো ভাল লাগে আৰু শৰীৰৰ কাৰণেও ভাল হয়। আৰু ইয়াত মই পানী এড কৰি লৈছোঁ। মই আজি প্ৰেছাৰ কুকাৰত বনোৱাই দেখাম আপোনালোকক খিচিৰি। চাওকচোন, আজি ইমান পানী দি দিছোঁ আৰু ইয়াত অলপ নিমখ দি দিছোঁ, অলপমান নিমখ দি দিম আৰু ইয়াত হালধি দি দিম, এচামুচমান হালধি দি দিছোঁ। আপোনালোকে কোনে কোনে মোৰ ভিডিঅ'টো চাই প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবচোন। আৰু অলপ জিৰা গুড়া দি দিছোঁ আৰু কেঁচা জলকীয়ামান কাটি দি দিছোঁ। আৰু আপোনালোকে যদি নতুন হৈ থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে বাৰু মোৰ ৰেচিপিটো, আৰু শ্বেয়াৰ কৰিব দেই। আৰু ইয়াত দেচোন আদা কেইটামান কুটি লৈছোঁ, কুটি পেলাই ইয়াত ডাইৰেক্ট মই দি দিছোঁ, একেবাৰে বহাই দিম ডাইৰেক্ট 5 মিনিটৰ ভিতৰত। আপোনাৰ যদি কিবা কাম থাকে বা ক'ৰবালৈ যাব থাকে তেনেকুৱা 5 মিনিটৰ ভিতৰত বনাই খাব পাৰিব। আৰু আলু আৰু ইয়াত মই মূলা দি দিছোঁ, আপোনালোকে বেলেগ চব্জিকেইটাও দিব পাৰে। আৰু মই এতিয়া ৰাতিপুৱাৰ ভাত আছিলে, চাওকচোন বাৰু মই ৰাতিপুৱাৰ ভাতটো ইউজ কৰিছোঁ, চাউল দিয়া নাই। মই ভাতেৰে আজি খিচিৰি বনাই আপোনালোক দেখুৱাম। তোমালোকে বাৰু চাউলৰ লগত দালিৰ লগত ধুই পেলাই একেলগে বহাই পেলাই খাইছা হয় বাৰু, মই আজি ভাতেৰে বনাই পেলাই দেখুৱাম। ভাতকেইটা দি দিছোঁ, আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত ধুনীয়া হয় দেই। মই ফাৰ্ষ্টকেইটা গোটেইকেইটা ধুনীয়া কৰি লাৰি দি দিছোঁ। আৰু ইয়াত প্ৰেছাৰ কুকাৰৰ ঢাকনখন লগাই পেলাই মই গেছৰ ওপৰত বহাই দিম। মাত্ৰ 2টা চিটি দিলে ভাবিব আপোনাৰ খিচিৰিটো হৈ গ'ল, কিয় ভাত অলৰেডি হৈয়ে আছে, দালিটো 2টা চিটিতে হৈ যাব। আৰু যিমান টাইমত টেম্পাৰ থাকিব ইমানটো প্ৰেছাৰ কুকাৰৰ ভিতৰত, যিমান হোৱা নাই সেইখিনিও হৈ যাব। মই গেছটো অন কৰি হাই ফ্লেমত দি দিছোঁ। তো এতিয়া মই খিচিৰিৰ কাৰণে মই কি লৈছোঁ কাটি পেলাই চাচোন। বেঙেনাকেইটা কাটি লৈছোঁ ভাজিৰ কাৰণে। এতিয়া দীঘল বেঙেনাকেইটাৰ, মই গোল বেঙেনা নাই, এনেকুৱা দীঘলকেইটা বেঙেনা গছৰ পৰা কাঢ়ি লৈছিলোঁ। আৰু এয়া চোৱা, অলপ নিমখ দি দিছোঁ আৰু ইয়াত অলপ হালধি দি দিম। হালধিকেইটা দি পেলাই ধুনীয়াকৈ কৰি সানি ল'ম। বেঙেনাকেইটা ফ্ৰাই কৰিম, ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। আৰু লগত মই ফ্ৰাই কৰিম ফুলকবিকেইটাও কাটি মই ইয়াত ৰাখিছোঁ বাৰু। তো এয়া ফুলকবি আৰু বেঙেনাকেইটা খিচিৰিৰ লগত আজি ফ্ৰাই কৰি আমি খাম আৰু ৰাতিৰ ডিনাৰত আমি খাম। তো কেৰাহীতে ইয়াত গৰম হৈ গ'ল, অলপ ৰিফাইন অইল দিছোঁ। আপোনালোকে যি অইল থাকে তাকে ব্যৱহাৰ কৰিব পাৰিবা, বা যিকোনো তেল। আৰু এয়া মই বেঙেনাকেইটা ভাজি লৈছোঁ এটা এটা কৰি, চাইছেনে বাৰু? ধুনীয়া কৰি মই বেঙেনাকেইটা ৰঙা কৰি ভাজি ল'ম, লগতে ফুলকবিকেইটাও ভাজি ল'ম। আৰু আপোনালোকে কোনে এনেকৈ খাই ভাল পায় প্লিজ কমেণ্ট বক্সত জনাবচোন। আৰু এই চাওক, মোৰ বেঙেনাকেইটা ফ্ৰাই হৈ গ'ল, এয়া ধুনীয়া কৰি ভাজি হৈ গৈছে। হৈছে অলপ টাইম ঢাকি দিছিলোঁ, ধুনীয়া কৰোঁ সিজিছে, বেঙেনাকেইটা সিজিছে আৰু ৰঙা হৈ গৈছে। তো ধুনীয়া হৈ গৈছে বেঙেনাকেইটা। মই এইকেইটা ধুনীয়া কৰি এটা এটা কৰি ওলটিয়াই দি দিম। এক চাইড হৈছে বাৰু, আৰু এক চাইড অলপ টাইম হ'ব লাগিব। ধুনীয়া কৰি ওলটাই দি দিওঁ। এয়া চাওকচোন বাৰু, আৰু চোৱাচোন বেঙেনাকেইটা ধুনীয়া কৰি ভাজি হৈ গৈছে। বাছ এতিয়া মই প্লেটখনত এটা উঠাই ল'ম বেঙেনাকেইটা। এয়া চোৱা, আমি মানুহ বেছি নাই বাৰু, অলপ মানুহ, সেইকাৰণে বেঙেনা কেইটামানে ভাজিছোঁ দেই। আপোনালোকে যোনে যোনে বেঙেনা ভাল পায় সিমান ভাজি খাব বাৰু, আমি মানুহ কম সেইকাৰণে কেইটামানহে ভাজিছোঁ। যিকেইটা ভাজিছোঁ একেবাৰে পূৰা হৈ যাব আৰু আমাৰ।
আৰু ইয়াত বেঙেনাকেইটা ওলাই লৈছোঁ। এতিয়া মই ফুলকবিকেইটা দি দিম ইয়াত, এইখিনি তেলতে মই ফুলকবিকেইটা দি দিম ভাজিবলৈ। চাওক বাৰু মই দি দিছোঁ, অলপ নিমখ আৰু অলপ হালধি দি দিম আৰু ধুনীয়া কৰি লাৰি পেলাই মই অলপ ঢাকি দি দিম। আৰু অলপ টাইম ঢাকিলে এনে কি হয় বাৰু জানেনে, অলপ ঢাকিলে ইয়াত সিজি যায়, পটককৈ সিজি যায়। পটককৈ সিজিলে আৰু ধুনীয়া আকৌ অলপ ধুনীয়া কৰি ভাজিটো ধুনীয়া হয়, সিজি গ'লেও ভাল লাগে খাই পেলাই। চাওক আৰু নিমখ দিছোঁ, হালধি দিছোঁ আৰু ধুনীয়া খুন্তিৰে মই লাৰি দি দিম। ঠাণ্ডা দিনত এনেকুৱা ফুলকবি, বেঙেনা ভাজি আৰু বন্ধাকবি তেনেকুৱা বইল খাই বহুতে ভাল লাগে আৰু এনেকুৱা ফ্ৰাই বস্তু খাই পেলাই বহুত ভাল লাগে। মোৰ ফুলকবি ভাজিটো ধুনীয়া কৰি হৈ গৈছে, 10-15 মিনিটমান হৈ গ'ল। আৰু ইপিনে মই খিচিৰি কুকাৰত বহাইছোঁ, খিচিৰিকেইটাও হৈ গ'ল। এতিয়া খিচিৰিক মই চম্বাছ দিম আৰু ইয়াত আছে আমি ফুলকবিকেইটা ভাজিকেইটা ওলাই লৈছোঁ। ইমান ধুনীয়া হৈছে চাওকচোন ফুলকবি ভাজি আৰু বেঙেনা ভাজিকেইটা। আৰু ইয়াত প্ৰেছাৰ কুকাৰটো চিটি মাৰিছে, বাছো খুলি লৈছোঁ। এইয়া চাওক বাৰু ইমান ধুনীয়া হৈছে খিচিৰিটো, হয়নে বাৰু? চাওক এইয়া খিচিৰিটো ইমান ধুনীয়া হৈছে, চাইছা? আলু আৰু মূলাকেইটা দিছোঁ, ধুনীয়া হৈ আছে। আৰু ফুলকবি ভাজি কেৰাহীখনত অলপ তেল দি দিছোঁ, ফোৰণ দিম। পাঁচফোৰণৰ কাৰণে 2টা তেজপাত দি দিছোঁ আৰু ইয়াত শুকান জলকীয়া দি দিছোঁ। আমি পাঁচফোৰণৰ লগত খাওঁ, আপোনালোকক কিহৰ লগত পিঁয়াজ কোনোবা নহৰু দি খায়নে? মোৰ ভাল নালাগে, মোৰ খিচিৰি অনলি পাঁচফোৰণৰ লগতে ভাল লাগে। আৰু ইয়াত শুকান জলকীয়া তেজপাতটো ধুনীয়া কৰি ভাজি হৈ গ'ল। এতিয়া দি দিম পাঁচফোৰণ। এই পাঁচফোৰণত কি আছে জানেনে? এই পাঁচফোৰণৰ ভিতৰত আছে মিষ্টি জিৰা, জিৰা, পিছত ক'লা জিৰা, মেথি, আজৱাইন এইবিলাক থাকে দেই, মিক্স কৰা থাকে, পাঁচ ৰকমৰ নিচিনা থাকে। এইটো পাঁচফোৰণ বুলি কয়। আৰু ইয়াচোন দিছোঁ, এইটো মানে ফ্লেভাৰটো বহুত ধুনীয়া হয়। খিচিৰি বা নিৰামিষ তৰকাৰীত এইটো পাঁচফোৰণৰ লগত চম্বাছ দি খালে বোলে বহুত ভাল লাগে, ফ্লেভাৰটো বহুত আলাদা আলাদা। এই খিচিৰিকেইটা চাওকচোন ইমান ধুনীয়া হৈছে। কুকাৰত পূৰা ডাইৰেক্ট মই বহাই দিছোঁ। কোনোবা ক'বনে মই যে এনেকৈ ভাতৰ লগত বা ডাইৰেক্ট বহাই পেলাই বনাইছোঁ। আৰু এই ফোৰণকেইটা মই দি দিম ইয়াত, চাওক ধুনীয়া কৰি দি দিছোঁ। গৰম গৰম হৈ আছে, গৰম গৰম থাকোঁতে দিব আৰু অলপ ঢাকি দিব, তেলখন নহ'লে উৰি যাব। তেলকেইটা উৰি গ'লে ভাল নালাগিব। এই খিচিৰিটো মই লাৰি দি দিছোঁ, দেখকচোন বাৰু ইমান ধুনীয়া হৈছে। আৰু এনেকুৱা ঠাণ্ডা ঠাণ্ডা দিনত এনেকুৱা খিচিৰি, পাতল খিচিৰি খাই পেলাই বহুতে ভাল লাগে। আপোনালোকে ভাল পাবনে? কমেণ্ট বক্সত জনাবচোন। আৰু মোৰ নতুন চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু অলপমান ঘিউ দি দিছোঁ, ঘৰত আছিলে দেশী ঘি, আৰু এইখিনিও দি দিছোঁ ইমান ধুনীয়া কৰি। আৰু ফ্লেভাৰটো ইমান ধুনীয়া আহিছে নহয়। এতিয়া অলপ লাৰি পেলাই এতিয়া ছাৰ্ভ কৰিম, এটা প্লেটত মই ছাৰ্ভ কৰি দিম। মোৰ ছোৱালীজনী ৰখি আছে খাবলৈ, প্লেটত মই ছাৰ্ভ কৰিছোঁ। এই চাওক কেনেকৈ পাতল হৈছে, আৰু ইমান টানো নহয় ইমান পাতলো নহয় দেই, পূৰা পাৰফেক্ট হৈছে। চাওক ইমান ধুনীয়া হৈছে। আৰু ইয়াত দি দিম ফুলকবি ভাজি, বেঙেনা ভাজিকেইটা মই দি দিওঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু আপোনালোকে ভাল লাগিছেনে বাৰু ক'ব বাৰু। আৰু আজি ইমানতে শেষ কৰিছোঁ, বাই, টাটা।